আছে তুমি পাৰা হৈছা বাচন মাজবা ঠাকুৰৰ চাকি দিবা পাৰা হৈছা। হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক বহুত বহুত স্বাগতম জনাইছোঁ। আৰু যদি মোৰ এতিয়ালৈকে ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় মোৰ লগত থাকিব। মই এনেকুৱা সৰু সৰু ভিডিঅ' ডাঙৰ ভিডিঅ' মানে বনাওঁ, বেছি বনোৱা নাই, বনাম। আৰু এয়া আজি আমাৰ মাইনাই ধুনীয়াকৈ বাচন মাজি আছে, বাচন ভগৱানৰ ঠাকুৰৰ বাচন। তাই কৈ আছে, মা মই পূজা কৰিম, মই পূজা দিম। কেতিয়াবা যেতিয়া ছোৱালী নিজে কয় তেতিয়া কৰিব দিব লাগে, যিহেতু তাইৰ আগ্ৰহ ভাল পায়। কেইদিনৰ পৰা কি হৈছে, তাই নিজে নিজে চাকি দিয়া কৰিছে, খোৱা কৰা কৰিছে। ভাল লাগে এনেকুৱা নিজৰ বাচ্ছাৰ পৰিৱৰ্তন দেখিলে, হয়নে? ভগৱানৰ প্ৰতি এটা শ্ৰদ্ধা। সেয়েহে আপোনালোকে আশীৰ্বাদ কৰিব। চ' বাই বাই ফ্ৰেণ্ড, আজিলৈ আহিছোঁ, আকৌ লগ পাম নতুন